নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি ঘৰত ৰবাব টেঙা খালোঁ, তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইফালে আমাৰ মায়ে টেঙা বাকলি গুচোৱাত লাগিছে। বাকলিবোৰ গুচোৱাৰ পাছত টেঙাটো কাটি ল'লে। এতিয়া টেঙাখিনি নিমখ জলকীয়াৰ লগত মিহলি কৰিছে। এতিয়া মই টেঙা খাইছোঁ, মিঠা। জলকীয়াটো বৰ ভাল নহয়, জলকীয়া গছ মৰি গ'ল যে, আচাৰ জলকীয়া খাই দিছোঁ। নাই খোৱা, আমাৰ মা আৰু বায়ো খাইছে। কেমেৰাত নোলালে, বৰ লাজ লাগে সিহঁতৰ। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।